এইটো কি হয় কৈ দিয়াচোন নামটো কি বাৰু সেইটো এইটো মুগা লেটা তুমি খাই ভাল পোৱা নি হাই ফ্ৰেণ্ডছ কৈ দিয়াচোন হাই ফ্ৰেণ্ডছ কি খবৰ তোমালোকৰ ভালনে হাই ফ্ৰেণ্ডছ হাই ফ্ৰেণ্ডছ নমস্কাৰ মই বন্তিয়ে সকলোকে স্বাগতম জনাই আজি মই অন্য এটা ব্লগ আৰম্ভ কৰিব লৈছোঁ আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালেই চাগে মোৰো ভাল এয়া চাহ বাকি লৈছোঁ চাহকণে আপোনালোকক আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ এতিয়া মই চাহ খাই লওঁ দিনটো আজি দেওবাৰ হয় বহুত কৰিবলগীয়া কাম আছে কি কৰোঁ নকৰোঁ দেখুৱাই থাকিম বাৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব হাই ফ্ৰেণ্ডছ কৈ দিয়া আহা হাই ফ্ৰেণ্ডছ কি খবৰ তোমালোকৰ কোৱা আজি আমি কাম কৰি আছোঁ আমি কি কৰিছানো কৈ দিয়া আকৌ কি কাম কৰিছা মই এনেকুৱাই কি হয় সেইটো লেটা এটা লেটা খাবা নি আজি তোমালোকৰ ভালনে সুধা তোমালোকৰ ভালনে বাই বাই এতিয়া চাহকণ খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো তেনেহ'লে আগলৈ চাই থাকিব এতিয়া সেই দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰিব লৈছোঁ দুপৰীয়া সাজৰ আজি চিম্পুলভাৱে বনাম বুলি ভাবিছোঁ সৰু মাছ আছিলে মাছ কেনেকৈ ধৰণে বনাওঁ কি দি বনাওঁ পাছে পৰা আপোনালোকক দেখুৱাই থাকিম বাৰু চাই থাকিবচোন ভিডিঅ'টো আগলৈ মা এগৰাকীয়ে লাগি আছে পাকঘৰত কৈ দিয়া সৰু মাছ কিহলত বনাবা সৰু মাছে নৰসিংহই জুতি লগাই আজি এসাঁজ খাম আজি দেওবাৰ কৈ দিয়া ক'লোঁ ক'লে মানে কি দেওবাৰ ব্লগটো হয়তো 2-3 দিনৰ পাছতো পাব ন সেইকাৰণে আকৌ দেওবাৰ বুলি ৰখি গৈছোঁ নৰসিংহই সৰু মাছ আজি বনাম বুলি ভাবিছোঁ মানে ৰেডি কৰি আছোঁ আৰু মোৰ লগত মুগা লেটা আৰু কিবা কিবি হ'ব আৰু পাছে পৰে দেখুৱাই থাকিম ন পাছে পৰা আগলৈ চাই থাকিব পটককেনে কিবা কিবি আইটেম হৈ যাবও পাৰে ঘপককৈ এইকেইটা মুগা লেটা গুচাই লোৱা হৈ গ'ল এতিয়া এইকেইটা বইল কৰি ল'ব লাগিব বইল কৰাৰ পাছত বনাম আপোনালোকক দেখুৱাম বাৰু চাই থাকিব ভিডিঅ'টো আগলৈ এতিয়া মই গৈছোঁ নৰসিংহ পাত কেইখিলামান আনিবলৈ যিহেতু নৰসিংহ বনাম বুলি ভাবিছোঁ এতিয়া তেনেহ'লে মই নৰসিংহ ছিঙি লওঁ এইজোপা আমাৰ নৰসিংহ বহুত ডাঙৰ হয় মই এয়া আগ কেইটামান ছিঙি লওঁ কোমলীয়া আগ ঢুকিয়ে নাপাইছোগৈ নহয় ধুনীয়া ধুনীয়া কুঁহি পাত ওলাই আছে এটা হৈ যাব আৰু দুটামান ছিঙি লওঁ ৰ'ব বহুত ওখ গছজোপা এইফালৰ পৰা দুটামান হৈ যাব এতিয়া মই এইখিনি চাফা কৰি ধুই লওঁগৈ তাৰপিছত বনাবলৈ আৰম্ভ কৰিম আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব কিন্তু কিবা পোক এটি লাগি আছে নৰসিংহত সৰু সৰু পোক হয় দেওবাৰ দিনটোত যে কিমান যে কাম নোলায় ঘৰখনত এতিয়া ঘৰ দুৱাৰবিলাক চাফা কৰি আহি এয়া কাপোৰ অলপ লেতেৰা হৈ আছিলে সেইখিনিও ধুই লওঁ বুলি ভাবিলোঁ আৰু এইখিনি ধোৱা মেলা হোৱাৰ পাছত আকৌ পাকঘৰত সোমামগৈ সঁচাকৈ কাম কৰি কৰি আমনি লাগে ইয়াৰ মাজতো মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ কিন্তু ইমান ভালকৈ মই ভিডিঅ' বনাব নাজানো তথাপিতো এইবিলাকত ব্যস্ত হৈ থাকিলে মনবোৰকে ভাল লাগি থাকে সেইকাৰণে আজি মই নৰসিংহৰ লগত সৰু মাছৰ চাটনি এখনো বনাম বুলি ভাবিছোঁ আৰু লগতে মাছ আৰু সৰু মাছৰ লগত নৰসিংহ দি জোলো অলপ বনাম বুলি ভাবিছোঁ মই এতিয়া চাটনিৰ কাৰণে এই মাছখিনি ফ্ৰাই কৰি ল'লোঁ প্ৰথমতে মই নৰসিংহখিনি মিক্সিত দি পেষ্টটো বনাই ল'ম বাৰু
নহৰু, আদা, জলকীয়া আৰু এইকেইটা বস্তু দিয়ে মই প্ৰথমতে পেষ্টটো বনাই ল'ম। তাৰপিছত মই মাছখিনি দিম আৰু ইয়াৰে নৰসিংহ অলপমান মই জোল বনাবলৈও ৰাখিব লাগিব নহয়, সেইটো কাৰণে প্ৰথমে মই পেষ্টটো বনাই লওঁ ধুনীয়াকৈ। আপোনালোকে চাওকচোন বাৰু। আৰু মই এনেদৰে বনাওঁ বাৰু, আপোনালোকেনো কেনেধৰণে বনায় মোক কমেণ্ট বক্সত জনাবচোন। জলকীয়াকেইটা অলপ টুকুৰা কৰি দিছোঁ, তেতিয়া মিক্সিত ঘূৰিবলৈ ভাল হ'ব, তেতিয়া সোনকালে পিছ যাব, সেইকাৰণে অলপ টুকুৰা কৰি দিছোঁ। যিকোনো চাটনি মিক্সিতকৈ শিলপতাত পিচিলে খাবলৈ বেছি সোৱাদ হয়। সঁচাকৈ ময়ো খাই বহুত ভাল পাওঁ, কিন্তু মানে এতিয়া শিলপতাত পিচিব নাজানো নহয়, সেইটো এতিয়া ডাঙৰ সমস্যা। সেইটো কাৰণে এতিয়া মিক্সিতে দিব লাগিব, উপায় নাই। মই পেষ্টটো বনাওঁতে অলপ নিমখ দি ল'ম। নিমখ অলপ দি ল'লে ধুনীয়াকৈ মিক্সি পেষ্টটো ধুনীয়া হৈ যায় মানে, সেইটো কাৰণে মিক্সিত অলপ নিমখ দি লৈছোঁ। এয়া মোৰ পেষ্টটো কৰা হৈ গ'ল। ইয়াৰে আধা মই চাটনিৰ কাৰণে ৰাখিম আৰু আধা জোলৰ কাৰণে ৰাখিম। সমানে সমানে ভাগ কৰি লৈছোঁ বাৰু। এতিয়া এইখিনিতে মই মাছখিনি মিক্সিত দি দিম আৰু এবাৰ মই মিক্সিটো ঘূৰাই দিম, তেতিয়া ধুনীয়াকৈ হৈ যাব। এতিয়া তেনেহ'লে মই মিক্সিটো ঘূৰাই লওঁ, তাৰপিছত দেখাই আছোঁ। এয়া চাটনি ৰেডি হৈ গ'ল। ইয়াত মই নেমু অলপমান চেপি দিম। নেমু দিলে মাছৰ ভাল লাগে বাৰু, নৰসিংহখিনি ক'লা পৰি নাযাব, ধুনীয়া হৈ থাকিব। নহ'লে নেমু নিদিলে নৰসিংহখিনি অলপ পাছত ক'লা পৰি যায়, যিহেতু আইৰণ থাকে। এনেদৰে নৰসিংহ মাছৰ সৈতে বনালে খাবলৈ বহুত সোৱাদ হয়, বহুত ভাল লাগে। আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। মই ইয়াত নেমু আৰু অলপ দিম, কম হৈছে, হৈ যাব। এয়া মোৰ ৰেডি হৈ গ'ল। এইফালে মই সৰু মাছখিনি ধুনীয়াকৈ চাফা কৰি ল'লোঁ আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'লোঁ। আৰু ইয়াত নৰসিংহৰ লগত দিয়া আছে আদা, নহৰু, জলকীয়া। মই এক্সট্ৰাকৈ আদা, নহৰু নিদিলেও হ'ব। এতিয়া তেনেহ'লে মই বনাই লওঁ, আপোনালোকে চাই থাককচোন বাৰু। এইখিনি তেল মই চাটনি বনাবলৈ মাছ ফ্ৰাই কৰি লৈছিলোঁ, এইখিনি তেলতে এতিয়া মই বনাম। প্ৰথমতে পিঁয়াজখিনি ভাজি লৈছোঁ আৰু এতিয়া ইয়াত মাছখিনি দি দিম। এয়া মাছখিনি ভজা হৈ গ'ল। এতিয়া নহৰু, আদা, নৰসিংহৰ জোলখিনি ইয়াত ঢালি দিম আৰু ইয়াত মই পানী অলপ মিক্স কৰি লৈছিলোঁ, এতিয়া ধুনীয়াকৈ উতলিবলৈ দিম এইখিনিতে। তাৰপিছত অলপ পাছত মই নমাই ৰাখিম। এয়া মোৰ হৈ গৈছে। ইয়াত অন্য মছলা ব্যৱহাৰ কৰা নাই তেনেকৈ। এইখিনি হৈ গ'ল ৰেডি মোৰ। কালাৰটো কিন্তু বহুত ধুনীয়া হৈছে আৰু লগত আলু পিটিকা লৈছোঁ। এইফালে মুগা লেটাটো আছে। আজি তেনেহ'লে আমাৰ খানা হ'ব মুগা লেটাৰ পিঁয়াজ দি বনালোঁ। এয়া মই বনোৱা নেদেখুৱালোঁ বাৰু। আৰু ইফালে নৰসিংহ সৰু মাছৰ চাটনি আৰু নৰসিংহ সৰু মাছৰ গ্ৰেভি। এয়াই আছিল আজি আমাৰ খানা। দুপৰীয়া ভাত পানী খাই এয়া উঠিলোঁ। ভাত পানী খাই উঠি এয়া অলপ বহিছিলোঁহে, সেইফালে এজনে আহি মাছ এখিনি আনি দিলে নহয়। চাওকচোন কিমান ধুনীয়া শিঙৰা আৰু তোৰা মাছ। মাছখিনি জীয়া আছিলে কাৰণে দেখি মৰমতে লৈ পেলালোঁ। এতিয়া এইখিনি মই চাফা কৰি ল'ব লাগিব, উপায় নাই। এতিয়া ভাত পানী খাই উঠিও এতিয়া মাছৰ লগত লাগিব লাগিব, কিয়নো এনেকুৱা তাজা মাছ পাবলৈও নাই। গতিকে এজনে দিলেহি ঘৰতে আহি, সেইকাৰণে লৈ থ'লোঁ। এতিয়া তেনেহ'লে এইখিনিকে মই চাফা কৰি লওঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিবচোন দেই।
মাছ বাছি আজৰি হ'লোঁ হৈ মেলি এতিয়া ভাবিলোঁ নাৰিকল এটা কটা আছিলে তাকে বোলো লাড়ুকে দুটামান বনাওঁ বুলি কাটি কুটি চাফা কৰি লৈছোঁ। এতিয়া এনেকৈ কাটি কুটি লোৱাৰ পাছত মই মিক্সিত দি দিম। তাৰপিছত মই বনাম আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। নাৰিকলখিনি মই ভাজি লৈছোঁ। নাৰিকলখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত চেনি দিম, জোখমতে দিম আৰু চেনি। লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব শ্বেয়াৰ কৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু যিসকলে ইতিমধ্যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে তেওঁলোকলৈ বহুত বহুত মৰম আৰু কি যাচিলোঁ ধন্যবাদ যাচিলোঁ। ধন্যবাদ যাচিলোঁ হয়নে? তেনেহ'লে আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ এটি অনুৰোধ, মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি মোক আগবাঢ়ি যোৱাত অলপ সহায় কৰে তাৰে কামনা কৰিছোঁ। তেনেহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিম। কৈ দিয়া তুমি কিবা ক'বা নি? মই ভিডিঅ'ত ওলাওঁ নহয়, কৈ দিয়া তুমি কোন ক্লাছত পঢ়িছা, কৈ দিয়া ক্লাছ 2ত পঢ়িছে। এতিয়া পঢ়িব লাগে, গতিকেলৈ ভিডিঅ'টো আজিলৈ ইমানতে সামৰিম। বাই বাই কৈ দিয়া। বাই বাই। বাই বাই। হ'ব।